গৰম বন্ধ দিলা কতো যোৱা হোৱা নাই এবাৰ মামাহঁতৰ ঘৰত গেলি মাছে মাংস খাব পাৰলো হয় চালা গৰমতে ক'তো যাব ইচ্ছা নাই ৰহ বাপেকে গাৰ্লফ্ৰেণ্ডক ফোন কৰোঁ ৰহ চালা যেতিয়া ফোন কৰোঁ তেতিয়াই বিজি থাকে কাৰ লগত চিনি খাই থাকে কাৰ লগত বিজি আছা বুলি সুধিলে কেৱল মাত্ৰ এটাই উত্তৰ ভালটো মই তোমাকে পাওঁ বাট হি মোৰ বেষ্ট ফ্ৰেণ্ড চালা এইটো ডাইলগ শুনি শুনি মাথাটো পাগলা হৈ গৈছে মোৰ তই আহিলিয়ে নাই চালা ভালকে ঘুমাব নটনৰ পৰা কি ক'বা আছা সোনকালে ক আৰু তই যা কি হলে তোৰ আজি বেয়া খং দেখো মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম নলাবি তই আৰু কি ক'বা আছা সোনকালে ক আৰু তই যা গৰম বন্ধ দিয়াতে গুৱাহাটীত ফুৰি আহো বল গুৱাহাটীত ফুৰবা যাবি এই গৰমত তোৰ সঁচাই মাথাটো বেয়া হলে গুৱাহাটীত 40 ডিগ্ৰী মাৰিছে গৰম তই আৰু গুৱাহাটীতহে ফুৰিব যা চালা তোৰো যে কথা মানে হে ভগৱান উঠালে ৰে মুস্কো নিয়ে ৰে ইসকো উঠালে আৰে বাবা তই আগতে মোৰ কথাটো শুনি ল না আরে আমি একুলেন যাম বেলে কতো না যাতো একুলেন যাম তাতে সুইমিং পুলত গা ধুম তাতে ধুনিয়া ধুনিয়া ছোৱালী বিলাক যাব সেলফি উঠিম তাতে বলে সিয়েলিকে সব গা ধুই একেলগে আমিও গা ধুম কি কোৱা হয় ও একুলেনত পোৱাৰ পিছত যিমান গৰম দিলো পতা নাপায় মই 40 ডিগ্ৰী কি 60 ডিগ্ৰী দিলো মই পতা নাপায় সুইমিং পুলত গা ধুই থাকিম তাতে আৰু ধুনিয়া ধুনিয়া ছোৱালী বিলাক থাকব দে বেছি দিনে নকৰো পিছে আৰু যো আৰু পুলিচকো লগ কৰিব লাগব ইমান খৰকে মাতি পঠাইছা মোক হাগি কুটি ধুব হাঁহি নিদিলি দেখোন আৰে বাবা তই আগতে আমাৰ কথাটো শুনিল না আমি একুলেন যাম তই যাবিনে না সেইটো তই যাবিনে না আমাৰ সিটোহে লাগে ইমান গৰমত গুৱাহাটীত যাবি কেনেকে যাবি গৰমত কুটি ফাটি যাব তাত হলেও যাব পাৰি তাত ধুনীয়া ধুনীয়া ছোৱালী দেখা আহিব পাৰিম ধুনীয়া ধুনীয়া ছোৱালী দেখা পাম কিবাকে এটা ফোন নম্বৰ আনিব পালি বনি গিলো আৰু তাৰপিছত ময়ো কম ফালতু মই তোমাকে পাও বাট তাই মোৰ বেষ্ট ফ্ৰেণ্ড পা মুকেশ তা কিন্তু কম বুঝতে নহয় লোহাইহে লোহা কাটবো প্ৰেমেহে প্ৰেম কাটবো তই ক'ত বুঝবি হিবলক কথা শুদ্ধ মোৰ কিমান জ্বালা মোৰ চিন্তা লাগিছে গুৱাহাটীত টিকা ফাটা ৰ'দ নিদিলে হ'ল এইটোৱে চিন্তা লাগিছে তেতিয়াৰ পৰা মই ইয়াকে ভাবিছো যদি গুৱাহাটীত টিকা ফাটা ৰ'দ দিছে হৈছে আৰু মোৰ ক'লা কুকুৰটো হেন হৈ যাম মই দে এচি লগা লগা এচি আৰু লগা এচি লগা আৰু লগা তেল কিটোৰ বাপেৰে ভৰাই দিব বুলি ভাবছা নেকি আৰু লগা বুলি কবাইছি ওই মুকেশ আহি পালো গাড়ী ৰখা ও সিদ্ধ ইমান দিনে ক'ত আছিলো ইমান দিনে জাগাটো থাকোতে ইমান মস্তি লাগছে আহি আৰে বাবা মই জানো না ক'ত আহিব লাগে সেইকাৰণে মোৰ নাম সিদ্ধ মাৰে বাপে যুদ্ধ ওই মুকেশ পিছফালে যাবা তোৰ পিছফালে ধুনীয়া ধুনীয়া ছোৱালী দুটা আছে ক'তে ভাল এই চশমা পিন্ধোটো মোৰ তোক কি চব ভালে খবৰ তোকে লাগে নেকি কিবা শুনাই হেন পালো মই যদি কিবা কৈছা যাওঁতে কিন্তু খোজকাঢ়ি যাবি তই নাই একো কোৱা নাই একো কোৱা নাই একো নকবে মোক এইটোৰ বাহিৰত বাকী চব সিদ্ধ ফোন নম্বৰ আনি দিয়ে ডাইৰেক্টৰ এই আকাশে কিতাবা কৰ পোচা বাছ ওলাইছে ময়ো তাকে তেতিয়াৰ পৰা পাই আছো ব'লা বেলেগ ফালে যাওঁ ঐ মুকেশ আপিকেইটা গেলে যা পিছে সেইকেইটা ক'ত গেলে সোনকালে বিচাৰো তাকেতো ক'ত যাব পাৰে ইমান সোনকালে উঠে লৈ গেল নেকি কামে একো বিশ্বাস কৰিব নোৱাৰে আজিকালি ঝিও কাৰ লগত পলাই যায় একো ঠিক নাই চুপ থাক চলা তুমি তোৰ মুখখন খুলিলে কেৱল পোচা কথা ছোৱালীটোৰ মোটাওটো লাগব পাৰে মুঠ বাজাব পাৰে ঠিক নাই আহিব নহয় অলপ পিছত পলাই যাওঁ বুলি ক'ব লাগে বা একেদিনে ইমান বিশ্বাস কাৰোবাৰ লগত পলাই নিদিলে হ'ল আৰু ময়ো বাচি যাম ফোন নম্বৰটো নহ'লেও হ'ব আৰু ইমান গৰম দিছে গুৱাহাটীত চালা জাঙিয়াটো ভিজি গ'ল মোৰ যাওঁতে পিছে ফেঞ্চিত সোমাই যাম না কি কোৱা সেইটো আৰু ক'ব লাগে নেকি ফেঞ্চিত সোমামে ন মই কিন্তু লগত বেছি পইচা আনা নাই তনে কি কৰা কৰবি মই হ'লে গাড়ীতে বহি থাকিম এই বুৰ্বকটোৰ লগত আমি কিয় লৈলো তাই ফেঞ্চিত গ'লে ইমান পইচা নালাগে নহয় তাত 100 ক'ব সেইটো ল'লেই হ'ল তই মই কিন্তু 50 দিহে ল'ম তাত আগতে মোক ফোন নম্বৰটো আনি দি ক'ত যাবা পাৰে ছোৱালীটো এইটো নেকি এইটোৱে সোনকালে যাওঁ কিবা এটা ষ্টাইল আছে কিন্তু না বোৱাৰে প্ৰপ'জ কৰাই নাই তই বৌ বনালিয়ে না আমাৰ ভোকলা পচা বাছ আগে পাছে সিয়া দেখা পানা নেকি কিনকে চাইছে না সিকে সুকো খোক তেউলে দিবাইছে কি কলি তই আমাক সুকো ভোক চাউলে দিবাইছে যে নিজকে বহুত ভালে খাবলে ভাবছ নেকি ভোক নি খাবি চালা কন্ট্ৰোল সিদ্ধ কন্ট্ৰোল হেতু বোৱাৰে হ'ব তোৰ এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি জিন্দগী বহাই খুৱাম এবাৰ ভাল পা বুলি কৈছোৱা জিন্দগী মহাৰাণী বনাই ৰাখে গাত নাই চাল বাকলি কি আৰু মহাৰাণী বনাই ৰাখে লেখা তাৰ ফাটা লেখা এইলক কেতিয়াৰ পৰা বেছি কৰিছে উঠে দিং নেকি এই নাই বা গৰমত থাকিব পৰা নাই সোনকালে মেটাৰটো ঠিক কৰি কিনে যাবা খুজিছো ইটো বেছি কৰি আছে তাকেতো তাক প্ৰপ'জ কৰা নাই কাৰণে খং উঠি নেকি মোৰ ভাল পোৱা আছে আৰু সিও ইয়াতে আছে গতিকে তোমালোকে যাব পাৰা বাই বাই আৰে ভণ্টি তুমি সেইটো কিয় মাথা মাৰিছা তুমি চাগে পিছে শুনাই নাই ডিম্পু দাই কৈ থৈ দিছে লাইফত সেকেন্ড অপচন ৰাখিব লাগে বুলি
তুমি আৰু মিছাতে মাথা মাৰিছা মই তোমাৰ সেকেন্ড কা হুৱাৰে বাবুয়া ডিম্পু বৰুৱাই তহঁতক সেকেন্ড অপশন ৰাখব দিছে আগতে যাচোন তাকো দিয়া তাৰ কেইটা গাৰ্লফ্ৰেণ্ড আছে ডিম্পু তাক সুধি অহা নহ'ল নহয় ময়ো সুধি অহা নাই কিন্তু তাক মাৰ নাখাওঁতে পুলোৱাই ভাল হ'ব নেকি কিবা কেজি আছে মাৰ খোৱা নাই তে বহুত যাওঁ ডিম্পু বৰুৱাৰ ফৰ্মুলা ইউজ কৰিব সেই ইয়াত চিনি পোৱা নাই বাপেকে মোক